আজি আমি কথা পাতিম শিশুসকলৰ পেলু হোৱা বিষয়টোৰ ওপৰত। এতিয়া বিভিন্ন ধৰণৰ পেলু আছে, ডাঙৰ ডাঙৰ পেলু আছে, সৰু সৰু পেলু আছে। আজি আমি কথা পাতিম একদম সৰু সৰু পেলুটোৰ বিষয়ে, কৃমিৰ বিষয়ে, যি শিশুসকলক বহুত বেছি আমনি কৰে। ই কিয় হয়, ইয়াৰ লক্ষণ কি, আৰু তাক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, আৰু তাৰ চিকিৎসাটো কি হয়। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া এই সৰু সৰু পেলুটোক কোৱা হয় থ্ৰেড ৱৰ্ম বা পিন ৱৰ্ম বুলি। থ্ৰেড ৱৰ্ম বুলি কোৱা হয় কাৰণ সি সৰু এটা বগা সূতাৰ দৰে, 1 চেণ্টিমিটাৰ বগা সূতা কাটিলে যেনেকুৱা হ'ব তেওঁলোক দেখিবলৈ তেনেকুৱা, সেইবাবে তেওঁলোকক থ্ৰেড ৱৰ্ম বুলি কোৱা হয়। আৰু এইটো বিশেষকৈ 1 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীবিলাকক দেখা যায়। এতিয়া এই পেলুটো কেতিয়া হয়, কেনেদৰে হয়? তোৰ কণী যেতিয়া ল'ৰা ছোৱালীবিলাকে খাই দিব, আমি বা ল'ৰা ছোৱালীয়ে যেতিয়া পেলুৰ কণীটো খায়, তেতিয়া সেই কণীটো পেটলৈ গৈ পেলাই পেলুটো হয়গৈ। এতিয়া সেই কণীটো থাকিব পাৰে সৰু ল'ৰা ছোৱালীৰ নখৰ ভিতৰত সোমাই থাকিব পাৰে। যেতিয়া তেওঁলোকৰ খজুৱাই, তলটো খজুৱাই, আৰু তেওঁলোকে যেতিয়া খজুৱাই দিয়ে, তেতিয়াহ'লে কণীবোৰ তেওঁলোকৰ নখৰ ভিতৰত সোমাই থাকিব পাৰে। আৰু হাতখন নোধোৱাকৈ যদি তেওঁলোকে বস্তু খাই দিয়ে, হাতখন মুখলৈ নিয়ে, আৰু তেতিয়া কণীবোৰ তেওঁলোকে খাই দিব পাৰে। তাৰপাছত কেতিয়াবা কণীবিলাক পকাটো পৰি থাকিব পাৰে, আৰু সেই পকাৰ পৰা যদি ভালকৈ নুমুচাকে সেই পকাৰ পৰা বস্তু উঠাই পেলাই ল'ৰা ছোৱালীয়ে খাই দিয়ে, তেতিয়াও কণীটো পেটলৈ যাব পাৰে। আৰু কেতিয়াবা যিকোনো বস্তুৰ ওপৰত থাকিব পাৰে, টেবুলৰ ওপৰত থাকিব পাৰে, বিচনাৰ বাৰৰ ওপৰত থাকিব পাৰে, আৰু সেইবিলাক যদি সময়মতে মোচা নহয়, ভালদৰে মোচা নহয়, আৰু তাৰ পৰা বস্তু সেইবিলাক ধৰি পেলাই যদি ল'ৰা ছোৱালীয়ে হাতখন নোধোৱাকৈ মুখলৈ হাতখন নিয়ে, তেতিয়াও তেওঁলোকে তাৰ পেলুৰ কণীবিলাক খাই দিব পাৰে। আৰু কেতিয়াবা কণীবিলাক শাক পাচলি, ফল মূল সেইবিলাকৰ ওপৰতো পৰি থাকিব পাৰে, আৰু সেইবিলাক যদি ভালদৰে নোধোৱাকৈ যদি তাৰখিনি শাক পাচলি, ফল মূল ভালদৰে নোধোৱাকৈও যদি ল'ৰা ছোৱালীয়ে খায়, তেতিয়াও কেতিয়াবা কণীটো পেটলৈ গুচি যাব পাৰে। এবাৰ কণীটো পেটলৈ গুচি যোৱাৰ পাছত কি হয়, কণীটো ফুটি পেলাই পেলুটো ওলায়, আৰু সেই পেলুটো আমাৰ পেটৰ সৰু সৰু নাড়ীবিলাকত থাকে আৰু আমনি কৰে। তাৰ পাছত যেতিয়া ৰাতি হয়, তেতিয়া সেই পেলুবোৰ তললৈ নামি আহে, পায়খানা কৰা ৰাস্তাটোলৈ তললৈ নামি আহে, আৰু সেই জেগাটোলৈ আহি পেলাই তেওঁলোকে কণী পাৰে। আৰু কেতিয়াবা পায়খানা কৰা ৰাস্তাৰ পৰা তললৈ নামি আহি পেলাই পেচাব কৰা ৰাস্তাটোৰ ওচৰতো আহি পেলাই আমনি কৰিব পাৰে। সেইবাবে পেচাব কৰা ৰাস্তাটো, পায়খানা কৰা ৰাস্তাটো অলপ ৰঙা হৈ যায়, আৰু তেওঁলোকৰ বহুত খজুতি হয়। আৰু তেওঁলোকে যেতিয়া খজুতি উঠে, তেওঁলোকে খজুৱাই দিয়ে, তেতিয়াহ'লে আকৌ কণীবোৰ নখৰ ভিতৰত সোমাই যায়, আৰু সেই হাতখন নোধোৱাকৈ যদি তেওঁলোকে হাতখন আকৌ মুখলৈ নিয়ে, তেতিয়াহ'লে তেওঁলোকে আকৌ কণীখিনি খাই দিয়ে, আৰু তাৰ ফলস্বৰূপে তেওঁলোকৰ আকৌ এই পেলুটো বাঢ়ি বাঢ়ি গৈ থাকে। এই পেলুটো নিজে নিজে ভাল নহয়। এই পেলু হ'লে তাৰ লক্ষণকেইটা কি কি হয়? যেতিয়া পেলুবিলাক বিশেষকৈ ৰাতি তললৈ নামি আহে কণী পাৰিবলৈ, তেতিয়া সিহঁতি নামি অহাৰ কাৰণে বহুত খজুতি হয়, কণী পৰাৰ কাৰণে, আৰু তললৈ পায়খানা কৰা ৰাস্তাটোলৈ নামি অহাৰ কাৰণে সৰু ল'ৰা ছোৱালী বহুত বেছি খজুতি হয়। এইটো বিশেষকৈ ৰাতি হয়। আৰু কেতিয়াবা পেলুবিলাক তললৈ পায়খানা কৰা ৰাস্তাটোৰ পৰা তললৈ নামি আহি পেলাই পেচাব কৰা ৰাস্তাটোৰ ওচৰলৈ গুচি আহে, তেতিয়া পেচাব কৰা ৰাস্তাটো খজুতি উঠিব পাৰে। আৰু কেতিয়াবা আপোনালোকে চালে দেখিব কি পায়খানা কৰা ৰাস্তাটো আৰু পেচাব কৰা ৰাস্তাটো ৰঙা হৈ গৈছে, আৰু ইয়াৰ কাৰণে তেওঁলোকৰ বহুত আমনি কৰিব পাৰে, তেওঁলোকে ছটফটাই থাকিব পাৰে, আমনি কৰিব পাৰে, ৰাতি ভালদৰে তেওঁলোকৰ টোপনি নাযাব পাৰে খজুতিৰ কাৰণে, আৰু ভালদৰে টোপনি নোযোৱাৰ কাৰণে দিনত তেওঁলোকৰ গা ভাল নালাগিব পাৰে, পঢ়াত তেওঁলোকে মনোযোগ দিব নোৱাৰিব পাৰে, কেতিয়াবা ইয়াৰ কাৰণে পেট বিষাব পাৰে, বমিও লাগিব পাৰে, আৰু তেওঁলোকৰ ভোক কমকৈ লাগিব পাৰে। এতিয়া এই পেলুটো প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিব লাগে? 1 বছৰ হোৱাৰ পাছত সৰু ল'ৰা ছোৱালীক পেলু দৰৱ খুৱাব লাগে। এইটো বছৰেকত 2 বাৰ খুৱাব পাৰে। কেতিয়াবা স্কুলতো সৰু ল'ৰা ছোৱালীক পেলুৰ দৰৱ দিয়া হয়। পেলুৰ দৰৱ দিওঁতে সদায় মন কৰিব লাগে যে সদায় 2টা দৰৱ ডক্তৰে খাব দিয়ে, এটা ৰাতি খাব দিয়ে, আকৌ
আনটো 14 দিনৰ পাছত আকৌ এটা খাব দিয়ে এই দুটা ড'জ খোৱাটো বহুত দৰকাৰী হয় যদি দুটা ড'জ নাখায় অকল এটা ড'জ খায় তেতিয়া বেমাৰটো সম্পূৰ্ণকে ভাল নহ'ব কাৰণ প্ৰথম ড'জটো দিয়া হয় যেটো পেটত পেলুখিনি থাকে সেই পেলুখিনি মৰে কিন্তু যিখিনি কণীখিনি থাকি যায় সেই কণীৰ পৰা যিখিনি নতুন পেলু ওলাব সেই পেলুখিনি মাৰিবলে 14 দিনৰ পাছত আকৌ এটা দৰব দিয়া হয় সেইবাবে দুটা ড'জ খাব লাগে এটা ড'জ খালে কেতিয়াও বেমাৰটো সম্পূৰ্ণকে ভাল নহ'ব আৰু যিহেতু ল'ৰা ছোৱালীয়ে মাটিৰ পৰা বস্তু উঠাই পেলাই খাই থাকে হাতখন ভালদৰে নুধুৱে সেইবাবে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে তেওঁলোকৰ পেলুৰ দৰব খুৱাব পাৰে কেতিয়াবা স্কুলতো পেলুৰ দৰব খুওৱা হয় আৰু সৰু ল'ৰা ছোৱালী খোৱাৰ লগতে ডাঙৰ মানুহেও ঘৰৰ গোটেই ডাঙৰ মানুহেও পেলুৰ দৰব খাব লাগে কেতিয়াবা ডাঙৰ মানুহৰো পেলু হয় আৰু যদি তেওঁলোকৰ পৰা কণীবোৰ ভালকে বেলেগ জেগাত পৰি থাকে বা ভালদৰে সাফা নহয় তেতিয়া ডাঙৰ মানুহৰ পৰাও সৰু ল'ৰা ছোৱালীৰ পেলু হ'ব পাৰে সেইবাবে ঘৰৰ সকলোবোৰ মানুহে পেলুৰ দৰব খাব লাগে 6 মাহৰ মূৰে মূৰে তাৰ পাছতে সদায় হাতখন আঙুলিকেইটা সৰু সৰুকে নখবিলাক কাটি থব লাগে যাতে কেতিয়াবা খোজোৱালেও তেওঁলোকৰ যাতে কণীবোৰ নখৰ ভিতৰত সোমাই নাথাকে সেইবাবে নখবোৰ সদায় সাফ চিকুণ কৰি ৰাখিব লাগে আৰু সৰু সৰুকে যিমান পাৰে সৰু সৰুকে কাটি পেলাই সাফা কৰি ৰাখিব লাগে তাৰ পাছতে খোৱাৰ আগতে সকলো বস্তু ভালদৰে ধুই ল'ব লাগে তাৰ পাছতে যদিও তেওঁলোকৰ ৰাতি বহুত খোজুৱায় তেওঁলোকে খোজুৱাব বিচাৰে যিমান পাৰে তেওঁলোকক খোজুৱাবলৈ বাধা দিব লাগে কাৰণ খোজুৱালে আকৌ কণীবোৰ নখৰ ভিতৰত সোমাই যাব আৰু কণীবোৰ বেলেগ জেগাতো পৰি যাব পাৰে আৰু তেওঁলোকে যদি হাতখন ভালদৰে নোধোৱাকে আকৌ হাতখন মুখলে নিয়ে তেতিয়া তেওঁলোকে আকৌ কণীবোৰ খাই দিব আৰু তেওঁলোকৰ বেমাৰটো ভাল নহ'ব আৰু যদি বহুত বেছি খোজুৱায় তেতিয়া তেওঁলোকৰ পেণ্টৰ ওপৰত বা কাপোৰ এখনৰ ওপৰত দি পেলাই খোজুৱাব দিব লাগে তেওঁলোকক ডাইৰেক্ট নখেদি খোজুৱাব দিব নালাগে আৰু সদায় বাথৰুম যোৱাৰ পাছত হাত দুখন ভালদৰে সাবুন পানীৰে ধুব লাগে নখবিলাকো সাফা কৰিব লাগে যাতে হাতত আৰু নখৰ ভিতৰত পেলুৰ কণী লাগি নাথাকে আৰু অন্য বীজাণু লাগি নাথাকে আৰু সেইদৰে কিবা খোৱাৰ আগত প্ৰত্যেকবাৰে ভালদৰে হাতখন সাবুন পানীৰে ধুই ল'ব লাগে যাতে হাতত কোনো বেলেগ ধৰণৰ বীজাণু বা পেলুৰ কণীবিলাক নাথাকে তেওঁলোকে খাবলে তাৰ পাছতে সৰু ল'ৰা ছোৱালীৰ যিখিনি বস্তু তেওঁলোকে খেলি থাকে সেইখিনি বস্তুৰ লগতে তেওঁলোকে পিন্ধা কাপোৰ আৰু তেওঁলোকে ব্যৱহাৰ কৰা সকলোবোৰ বস্তু গৰম পানীৰে ধুব লাগে যাতে তাত কোনো বেলেগ বীজাণু বা যদি পেলুৰ কণী আছে সেইখিনি ভালদৰে সাফা হয় আৰু যিহেতু সৰু ল'ৰা ছোৱালীয়ে মাটিত খেলি থাকে মাটিত বাগৰি থাকে মাটিৰ পৰা বস্তু খাই থাকে পকাৰ পৰা বস্তু খাই থাকে সেইবাবে ঘৰৰ পকাখন দিনত দুবাৰকে ভালদৰে মুচিব লাগে যাতে তাত যদি কিবা কণীৰ পেলু পৰি আছে বা অন্য কিবা বীজাণু পৰি আছে তেতিয়া সেইখিনি সাফা হয় আৰু তেওঁলোকৰ পেটলে সেইখিনি বস্তু নাযায় পাছতে ঘৰৰ অন্যবোৰ জেগা যিবিলাকত তেওঁলোকৰ হাত যায় যেনেকে কিবা টেবুলৰ ওপৰ যদি হওক বা বিছনাৰ বাৰ হওক বা দৰ্জাৰ হেণ্ডেল হওক সেইখিনি ভালদৰে সাফা কৰিব লাগে বা পানীৰে অলপ মুচি দিব লাগে যাতে তাত কিবা ধূলি বালি বা যদি কণীৰ পেলু কিবা আছে তাৰ পৰা সেই বস্তুখিনি গুচি যায় আৰু ল'ৰা ছোৱালীয়ে যদি দৰ্জাৰ হেণ্ডেল বা টেবুলৰ ওপৰখনো ধৰে আৰু হাতখন নোধোৱাকে পেটলে যায় হাতখন মুখলে যায় তেতিয়া তেওঁলোকে সেই পেলু আৰু বীজাণুবোৰ তেওঁলোকৰ পেটলে নাযায় আৰু ইয়াৰ লগতে তেওঁলোকক যিখিনি যদি তেওঁলোকে মাটিত পৰে কিবা বস্তু খায় সেইবিলাক বস্তু খোৱাৰ পৰা বাধা দিব লাগে তেওঁলোকে খোৱাৰ আগতে প্ৰত্যেকবাৰ যিবোৰ বস্তু খায় সেইটো ভালদৰে ধোৱা হ'ব লাগে বা গৰম কৰা হ'ব লাগে যাতে তাত কোনো ধৰণৰ বীজাণু নাথাকে বস্তু বনোৱাৰ পাছত লগে লগে খুৱাব লাগে শাক পাচলি ভালদৰে ধুই পেলাই খুৱাব লাগে আৰু মাটিত পৰা বস্তু তেওঁলোকক ডাইৰেক্টলি খাব দিব নালাগে আৰু মাটিৰ যদি চুই থাকে তেওঁলোকে তেতিয়া হাতখন নোধোৱাকে যাতে তেওঁলোকে সেই হাতখন মুখলে নিদিয়ে সেইটো আপোনালোকে চাব লাগিব সেয়ে আছিল আজিৰ টপিকটোৰ ওপৰত ডিসকাশন সৰু সৰু পেলুৰ ওপৰত কৃমিৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব